হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। তো আজি লৈ আহিছোঁ আপোনাৰ এটা নতুন ভিডিঅ'। তো আজি ফাইনেলি মই গৈ আছোঁ পৰচম কোণ। তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো টিপি থ'ব, যাতে মোৰ নতুন ভিডিঅ' আৰু আপডেট পাই থাকে। আৰু তো গাইছ, আজি ফাইনেলি আমি গৈ আছোঁ পৰচম কোণ। অৰুণাচলৰ এটা বহুত বিখ্যাত জেগা আৰু বহুত ভাল জেগা হয়, তো বহুত পাহাৰ হয়। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাওক। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Payment successful. 200 rupees. Thank you for payment. তো ফ্ৰেণ্ডছ, আমি পাই গ'লোঁ সেই মানমো। এইটো মানমো হয় আৰু আমি আছোঁ জংঘল 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 মানে মিডুৰ অলপ আগত। তো ফ্ৰেণ্ডছ, ইয়াত অলপ দেৰি ৰখি লৈছোঁ। তো দাদা ক'ত গৈছোঁ আমি? এই পৰশুৰাম গৈ কেনেকৈ লাগিছে? ভাল লাগিছে? এখন এখন বেগ এখন আৰু তো বহুত গৰম হৈ গ'ল বেগবিলাক। চ' ফাইনেলি আমি গৈ আছোঁ পৰচম কোণ। আৰু এতিয়া আমি মিডুৰ অলপ আগত ৰখিছোঁহি। এয়া আমাৰ মানে সকলো গেং। তো যাতে আমাৰ যাত্ৰা ভাল হওক, শুভ হওক আৰু ভালদৰে ঘূৰি আহিব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক পূৰা সম্পূৰ্ণ আমাৰ পৰচমৰ ৰাইড ফুল ভ্লগ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব গুড কৰি দিব দেই। জয় হিন্দ। হয় আৰু ভিডিঅ'টো স্কিপ নকৰিব। এই দেখিছোঁ পাহাৰে পাহাৰ পাহাৰে পাহাৰ পাহাৰে পাহাৰ। ইয়াতে আমি সকলোৱে অলপ দেৰি ৰখি ল'লোঁ আৰু ফাইনেলি গাইছ আৰু আছে বহুত ভালেমান দূৰ আছে। তো আৰু অলপ দেৰি পিছতে আমি পাই আছোঁ পৰচম কোণ। তো ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু বেছি দূৰ নাই, বহুত জলদি পাই আছোঁ পৰচম কোণ। তো ফাইনেলি আমি ইয়াতে চাহ খাব সোমাইছোঁ। ইয়াতে আছে আমাৰ জুচবিলাক ৰখি আছে আৰু মানুহবিলাক গৈ আছে এইটো ৰাস্তাইদি। তো গাইছ, ইয়াতে চাহ খাওঁ আমি। নামটো হৈছে ৰমা ৰেষ্টুৰেণ্ট। তো গাইছ, এইবিলাক ক'বলৈ যাম, তেন্তে ব'লক চাহ খাই ল'ম। চবেই খাব ন, হাঁহিয়ে খাব। লৈ ল মাৰ কাৰণে, ভনীৰ কাৰণে আৰু কোন কোন আছে লৈ লোৱা। দে গিফ্ট দিছোঁ। ইউটিউবাৰ হয় ল আমাৰ ইউটিউবাৰ 3-4টা আছে ইয়াতে। ভালকৈ চা। অলৰেডি চাহ খাই হৈ গ'ল আমাৰ। আছে গুটকা খাই আছে দুধ পিঠা এই দেখি। তো দুধ খাইছে আৰু চাহ খাই হৈ গ'ল আৰু ফাইনেলি এতিয়া আমি যাম
পচম কুণ্ড তো অলপ বিলটো দি লওঁ খালো আৰামছে খাই লওঁ চাহ তাহ খাই হৈ গ'ল আৰু এইটো ৰেষ্টুৰেণ্টত আমি চাহ খাই ল'লোঁ তো বহুত ভাল আছিলে চাহটো খাবলৈ আৰু আমি গৈ লওঁ এতিয়া পৰচম কুণ্ড তো গাইজ যাম পৰচম কুণ্ড বেছি দূৰ নাই 1 কিলোমিটাৰ আছে তো ব'লক স্কুটি ষ্টাৰ্ট দিওঁ কালি আমি পাই গ'লোহি পৰচম কুণ্ড পৰচম কুণ্ডৰ ৰাস্তা আৰু এইটো দলংখন ৰখি আছে বহুত ইয়াতে পাৰ্কিং কৰিলোঁ ফাইনেলি আমি এইটো ৰাস্তাত যাম আৰু এইফালে গৈ পানি অলপ গৈ পাই যাম পৰচম কুণ্ড তাত তো যাম এইটো ৰাস্তাত অলপ তেন্তে দেৰি নকৰি লৈ যাওঁ আপোনালোকক আমি খোজকাঢ়ি যাম ইয়াৰ পৰা আৰু আমাৰ টিম সকলোতো আহিছে এইফালে খোজকাঢ়ি গৈ থাকিম আৰু এইবিলাক এতিয়া 12 তাৰিখৰ পৰা যিখন মেলা ষ্টাৰ্ট হ'ব পৰচম কুণ্ডতে তো তাৰ কাৰণে ইয়াতে অলপ ডেক'ৰেট কৰি আছে ইমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে ইয়াতে পৰচম কুণ্ডৰ ভিতৰত তো ফাইনেলি গাইজ নাই মেলা 12 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তোমাৰ বজাৰ বহি আছে চ' আহিব আৰু আপোনালোকে ধুনীয়া ধুনীয়া বস্তু গাইজ আমি যাম এই খটখটিয়েদি এতিয়া দেখিছে লিখা আছে আৰু ইয়াতে লিখা আছে আপোনাৰ ৱেট টু কুণ্ড তো আমি যাম 8 টু খটখটিয়েদি আহিব বহুত ধুনীয়া জেগা চ' আপোনালোকে আহিব তো গাইজ ইমান অলপ আহোঁতে মানুহবিলাক ভাগৰিলে ইমান দূৰ আছে চাওক ফ্ৰেণ্ডছ ইয়াত অহাৰ আগত অলপ প্ৰেক্টিচ কৰি ল'ব লাগিব ভাই নহ'লে আশা নকৰিবা তো অলপ খোজকাঢ়ি প্ৰেক্টিচ কৰি ল'বা তাৰপিছত ইয়ালৈ আহিবা এতিয়া আমি অলপ আহিছোঁহে আৰু আছে তো সেইটো লোহিত ডিষ্ট্ৰিক্টত পৰে আৰু ইয়াতে পূৰা কেমেৰা লাগি আছে তো এইটো বান্দৰ মংকি চুট ইন পৰচম কুণ্ড দিছ ইজ কুণ্ড ইয়াতে আছে এইফালে অলপ বনি আছে ভালদৰে কমপ্লিট হোৱাকৈ নাই এইদৰে আমি খোজকাঢ়ি মানে হিন্দীত ক'বলৈ গ'লে পেডেল আৰু আই এম চ' আৰু বেছি দূৰ নাই তো ফাইনেলি গাইজ আমি ইমান দূৰৰ পৰা ইয়াত আহিছোঁ আপোনাক অলপ ইয়াৰ ঠাইবিলাক দেখাম বুলি তো পৰচম কুণ্ডৰ ঠাইটো কেনেকুৱা আপোনাক দেখাম বুলি বহুতে ভাবে আৰু বহুতো চাব মন যায় কাৰণ বহুত এটা বিখ্যাত জেগা হয় এইটো তো আজি ফাইনেলি আপোনালোকে এইটো ভিডিঅ'ত দেখিব পৰচম কুণ্ড এতিয়া মেইন কুণ্ডটো আপোনালোকক দেখাব গৈ আছোঁ মন্দিৰটোতো যিমানেই পাৰোঁ বাহিৰৰ পৰা অলপ দেখালোঁ চ' এতিয়া গৈছোঁ ফাইনেলি কুণ্ডত অ'কে যিমান পাৰোঁ লৰ মাৰিছোঁ যিমান পাৰোঁ খোজকাঢ়িছোঁ তো নাপাইছোগৈ অ' फाइनली गाइस अभी हम कुछ देख रहा है अभी तो ये बंद है लेकिन हम लोग जाएगा कहाँ से नीचे से जाके देखेगा कैसा है तो फाइनली गाइस हम आ गया नीचे से तो
गैस नीचे से आके हम जा रहा है फाइनली कुन में। तो गैस इफाले गई आছো ভালদৰে হিন্দী ক'ব নাজানো বাট কেতিয়াবাতো ক'ৰবাত গ'লে হিন্দী লাগে না सो इसीलिए हम मतलब थोड़ा हिंदी से भी बात करके हम वीडियो बनाया है। तो फाइनली गाइस हम भाग के जा रहा है फाइनली गाइस पोस्ट और भी है। अरे और भी कितना दूर है देखिए। हम लोग फाइनली गाइस आके पहुंचने वाला है और ज़्यादा दूर नहीं है। तो गाइस आप लोग भी ज़रूर आइए पुरुषोत्तम कुंड में। तो बहुत अच्छा नज़ारा है और जगह भी अच्छा है। तो हमको बहुत ठंडा लग रहा था पहले, तो अभी इतना गर्मी हो रहा है क्या बताओ। सो ফাইনেলি গাইছ এইফালৰ পৰা এইদৰে আহি আছোঁ আৰু সেইফালে বন আছে। চ' গতিকে লৈ কোনফালে যাম তলৰ ফালে গৈছে লাগিলে। চ' গাইছ সেইফালৰ পৰা গৈ আছোঁ। তো ফাইনেলি গাইছ আপোনালোকে দেখি পাইছে এইখন হৈছে এখন নদী, পুৰুষোত্তমৰ নদী। मेरा तो जूता लेस ही खुल गया। ये देखो जूता लेस खुल गया। जो सस्ता सामान ऐसा हो गई ऐसे है जाना पड़ेगा हमको अभी। तो जाके थोड़ा देर में पहुंच जाएगा हम कुन में। सो ये है हो कितना सुंदर नज़ारे आप देख लीजिए। लेकिन एक बात आप लोग को अच्छे से बोलेगा আপোনালোকে ভিডিঅ'টো ভালদৰে নাচাব কিয় কাৰণ মই এটা ইউটিউবাৰ হয়। ইমানে ধুনীয়া জেগা তো আপোনালোকে আহু লাগিব। চ' চাওক তো ইয়াতো পাইপ লগাই থৈ দিছে। ইমানেই দূৰ আহিলোঁ আহি আমিতো ফাইনেলি পাই যাব হ'ল কোন। কিন্তু অলপ পৰন্তু মানে আমি আহিব পাৰিলোঁ অকল 4জন, বাকী 2জন ক'ত থাকিলে সেইটো নাজানো। তো বাকী 2জন ওপৰতে আছে চাগে, দেখালেও দেখি নাপায়। তো ইয়াতে মেৰামতি কাম অলপ চালু হৈ আছে কাম, তো पूरा कंप्लीट নহয়। सो आपका यूट्यूब चैनल का नाम क्या है? मेरा यूट्यूब चैनल का नाम अरूप बर्मन है। এইফালে ইমান লাহে লাহে আহি আছে এই দুজন আৰু ইমান লাহে লাহে আছে हानिकारक है स्वास्थ्य के लिए। तो गाइस ইয়াত চাওক এইফালে আকৌ ইমান সুন্দৰ পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ কৈছোঁ। ओ माँ कसम वहाँ में जाकर रखिएगा क्या? वो जगह में वहाँ में भी जाएगा वो जो सफेद करके दिखा रहा है वो। चलिए तब तो वहाँ में जा रहे हैं हम लोग। और अभी देखिए এতিয়া আমি অলপ ফটো মাৰিম, তো সেইকাৰণে উলিয়াই ল'ম আমাৰ কেমেৰা। তো ইয়াতে ৰখি লৈছোঁ আৰু ইয়াতে অলপ বেগটো থৈ লৈছোঁ আৰু বেগৰ পৰা উলিয়াম আমি কেমেৰা। তো ফ্ৰেণ্ডছ উলিয়াই ল'লোঁ আমাৰ কেমেৰা। ডিফল্ট লেন্সটো নাই লগোৱা। सो ভিডিঅ' का मजा ले रहा है। তো এইফালে ইমান ধুনীয়া পৰিৱেশ, ফটো মাৰি চাওঁ মাৰিম অলপ ফটো। ফটো মাৰি আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে। যদি কিবা ভুল হৈ গৈছে তেন্তে শিকাই দিব। আৰু বেছি ধুনীয়া লাগিছে এইফালে জেগাবিলাক। গৈছোঁ তেলৰ ফালৰ পৰা परशुराम जी ने गाय धोई थी वो ये जगह पे है ना। हाँ এইটো জেগাতে পৰশুৰাম पे গা ধুইছিলে কৈছোঁ। उधर आप जा सकते हो, उधर कोई प्रॉब्लम नहीं। मैं नहीं आई है जो कोठार मार के पानी निकाला था वो ये मंदिर है। ये नहीं अंदर से पानी ये कौन सा रिवर है, मतलब रिवर ये कौन सा रिवर है, नाम क्या है रिवर का? इसको परशुराम कुंड बोलते हैं ना। ये रिवर का नाम ये नदी का ये लोहित है ना। हाँ। यहाँ के बाद बनते हैं। ओ इस तरफ जाने से नीचे बोला ना जी।
এখন লোহিত নদী বুলি ক'লে আৰু ইয়াতে গ'লে পানী যাব আৰু এইখন দলংখন পাহাৰে পাহাৰ পাহাৰে পাহাৰ এইটো চাওক ইমান ধুনীয়া अरे बाबा जी वहाँ में क्या कुछ दक्षिणा दे के पानी लेना पड़ेगा वहाँ में कुछ दे के पानी लेना पड़ेगा क्या नहीं ऐसे ले सकते हैं कुछ नहीं देने से भी ले सकते हैं ना हाँ बेटा यहाँ जो है इनके माता पिता चले गए हैं ठीक है वो लोग क्या है दिया बत्ती उनके नाम से लगाते पूजा करते कुंड नहा के यहाँ पूजा करते आपने पानी लेना वैसे ले सकते हो ऐसे लेके जा सकते हैं मतलब यहाँ जो दान है डोनेशन देते हैं कैसे कि किसी का दादा चले गए माता पिता चले गए उनके नाम से दिया धूपकाठी साकी धूपकाठी जलाई তো আপোনালোকে শুনিলে মানে ইয়াতে যাৰ মা দেউতা নাই তেখেতে মানে ইয়াতে কিবা দান দক্ষিণা দিব পাৰে আৰু ইয়াতে গা ধুব পাৰে তো এনেকৈ ইয়াতে নাপায় ইয়াৰ পৰাই এতিয়া আমাৰ এজন লগৰে পানী লৈ যাব 2 বটল তো দুজন ইয়াতে আছে আৰু চাওক ইমানে ধুনীয়া নেচাৰ মানে ইমানে ধুনীয়া পৰিৱেশ তো মই আপোনাক কৈছিলোঁ যে যদি এবাৰ এই ভিডিঅ'টো চাই তেন্তে আপোনালোকৰ নিশ্চয় আহিব মন যাব আৰু ভিডিঅ'টো সেইদৰে ভালদৰে চাব আৰু এইফালে চাওক নেচাৰটো ইমান ধুনীয়া যে পাহাৰ পূৰা পাহাৰ এইবিলাক শিলগুটি কেনেকুৱা আছে আৰু পূৰা ইয়াতে বাবাজী অলপ যিমান ভালদৰে শিকাই দিলে আৰু ইয়াতে আমাৰ পৰশুৰাম বাবা গা ধুইছিলে বুলি কৈছে বাবাজনে তো আৰু আমাৰ এইকেইজনে ইয়াতে ফটো মাৰি আছে এ ব্ৰো পোষ্ট আছে দজিয়ে তো এজনে ইয়াতে পানী লৈছে চ' ইয়াতে বাবাজন বহি থাকে আৰু ফাইনেলি ভিডিঅ'টো বহুত ভাল যিমান পাৰোঁ অলপ ভালদৰে বনাব চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো আজি যিটো বস্তু দেখাইছোঁ আপোনালোকক কেনেকুৱা লাগিছে নিশ্চয় আপোনালোকে জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ বেছি ভাল লাগিছে ইয়াৰ নেচাৰটো চাই চাওক কিমান ধুনীয়া পৰিৱেশ আৰু এই পৰিৱেশত যদি মোৰ একটা ঘৰ থাকিলে হয় কি ধুনীয়া লাগিলে হয় চ' ইমান ধুনীয়া পৰিৱেশ ইয়াতে আৰু ইয়াৰ পানীটো ইমান নীলা পানীটো পূৰা নীলা হয় কিমান ধুনীয়া ঢৌ খেলি খেলি আহি আছে পানীটো এইফালে ইমান ধুনীয়া ঢৌ খেলি 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 আহি আছে আৰু এইখনে হৈছে লোহিত নদী নদীখনৰ নাম লোহিত বুলি ক'লে বাবা এইফালে পানী ইমান ধুনীয়াকৈ বৈ আহিছে পাহাৰৰ পৰা পানী বৈ আহিছে ইয়াতে পানী বৈ আহিছে তেন্তে বলক আৰু যিমান দি পাৰোঁ ভিডিঅ' বনাইছোঁ আপোনালোকক আৰু চাই যাওক যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰটো কৰিব নাপাহৰিব আৰু ইমান কষ্ট আজি ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোক দেখাইছোঁ পূৰা ধুনীয়া পৰিৱেশ জেগা ऐसे माने मेलार कारण এইবিলাক সাজু দোকান सब मेलार কাৰণে আৰু এয়া হৈছে মন্দিৰ চেহেৰা দেখাও চেহেৰা নাৰায়ণ মন্দিৰ তো हेलो चेहरा दिखाओ तो चेहरा दिखाओ चेहरा भला कहाँ दिखा रहा है এটা একবাৰ জব আহিছিলোঁ ভালে খুৱাই সুন্দৰ লাগা তো তুমি ঘৰ পাওগে আৰু ইমান ধুনীয়া জেগা মই কৈছোঁ আপোনাৰ ভিডিঅ' আগৰ পৰা কৈ আছোঁ ইয়াৰ নেচাৰটো বেছি ভাল লাগে কেনেকুৱা লাগে এইটো হৈছে নাৰায়ণ মন্দিৰ চ' এইফালে চ' ফাইনেলি আমি বৰ্তমান আছোঁ মন্দিৰৰ আগত আৰু মই ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি কৰি দিওঁ খোজকাঢ়ি বহুত ভাগৰ লাগিলে চ' আমি অলপ পিছত যামগৈ আৰু অলপ দেখাওঁ
অলপ দেখাই পিনি ভিডিঅ'টো সামৰণি কৰি দিম। তো আপোনালোকে আহিব চাওক। এইটো হৈছে আপোনালোকৰ পৰশুৰাম মন্দিৰ। তো পৰশুৰাম মন্দিৰ আৰু মই আছোঁ বৰ্তমান পৰশুৰাম মন্দিৰৰ আগত আৰু এইফালে আছে ধুনীয়া। অ'কে অ'কে প্লিজ কাম। তো আমি যাম এইফালৰ পৰা। এইটো হৈছে পৰশুৰাম মন্দিৰ আৰু এইফালৰ পৰা আমি গৈ আছোঁ। তো ফাইনেলি ইমান ধুনীয়া আছে সৰু কিছু। এইটো কামধেনু মন্দিৰ। কামধেনু মন্দিৰ বহুত মন্দিৰ আছে। মই ইয়াৰ বিষয়ে ইমান ভালদৰে নাজানো বা সুধিবলৈ কোনো নাই এতিয়া বৰ্তমান। ৰ'বাচোন ঐ এইটো আছে মন্দিৰ। আপোনালোকে যদি পাৰে 12 তাৰিখৰ পৰা আহি যাওক। 12 তাৰিখে ইয়াত মেলা আছে আৰু এইফালে মেলাৰ বাবে দোকান। চ' ফাইনেলি ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ফাইনেলি ইমানেই আছিল। যদি ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছে আপোনালোকে নিশ্চয় আহিব একদিন আৰু আহি পিনি ইয়াৰ দৃশ্য চাই যাব। আৰু ইমান ধুনীয়া পৰিৱেশ কি ক'ম, ইয়াত নেচাৰটো ইমান ধুনীয়া আছে। চ' আহি যাব। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক